ধেমাজি জিলাৰ চিমেণ্ট চাপৰিলৈ। আমাক আগবঢ়াই দিবলৈ সকলো ওলাই আহিছে। খুৰী, বৌ, দাদা, বাহঁত। এইজন মোৰ ভতিজা, সিও যাবলৈ মন কৰিছিল। আমি যাত্ৰা আৰম্ভ কৰিছোঁ। ধেমাজি পাবলৈ আৰু বেছি দূৰ নাই, ইয়াতে অকণমান জিৰণি লৈছোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগে এটা লাইক, ধন্যবাদ। এনেদৰে গৈ সঁচাকৈ বিৰাট ভাল লাগিছে। ইয়াত এটা সুকীয়া মজা পোৱা যায়। সুন্দৰ সংকীৰ্তন পৰিৱেশন হৈ আছে। এয়া মোৰ ভাইটি নয়নমণি বৰ সুন্দৰভাৱে নেগেৰা বাদন বজাই আছে, লগতে বাপ বান্ধৱ আৰু মোৰ দাদাহঁত। সঁচাকৈ বিৰাট ভাল লাগিছে আজি। তাতে মনটো ফূৰ্তি লাগি আছে। ধেমাজি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যা বাৰ্ষিক অধিৱেশনলৈ। মনটো সঁচাকৈ বিৰাট ফূৰ্তিত লাগি আছে। এয়া গাড়ীতে আমি লঘুৰ আহাৰ অলপ গ্ৰহণ কৰি গৈ আছোঁ। এইটো এটা বেলেগ মজা। সেয়া আমি আহি পাইছোঁহি চিমেণ্ট চাপৰি। হাতত গাড়ীবোৰ জাম লাগি গৈছে। আহি পাই গ'লোহি। এতিয়া আমি টিভি বিচাৰি যাওঁ, ক'ত আছে এবাৰ চাই আহোঁগৈ। তিনি চাওঁ ভকত বৈষ্ণৱসকল, সঁচাকৈ ইয়াত ভাল লাগিছে। প্ৰতিনিধি শিবিৰ। এয়া আহি আমি শিবিৰ পাইছোঁহি। শিবিৰবোৰ বৰ সুন্দৰকৈ বনাইছে। আমাৰ গহপুৰ জিলাৰ শিবিৰ ক'ত আছে বিচাৰি আছোঁ। কিতাপৰ এইয়া পাইছোঁহি। এয়া ভোজনালয়ৰ সন্মুখত সন্মানটি গ্ৰহণ কৰিবৰ কাৰণে শাৰী পাতিছে। আমিও আনিছোঁ এসাঁজ ধুনীয়াকৈ খাই যাওঁ। এয়া পুৰুষৰ শাৰী, মহিলাৰ শাৰী, এটাও লাইন। এয়া ভোজনালয়, একেলগে 10,000 মানুহে ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰে। ইয়াত ভাল লগা এটা পৰিৱেশ, বৰ সুন্দৰকৈ আমাক আপ্যায়ন কৰিছে ভকতবৃন্দই। শিৰতে থাপিব শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু। যেতিয়াই বিচাৰো পাম
ও রাম রাম গুরু আমার প্রাণরে প্রাণ এয়া পতাকা বেদী তোৰণ। বহুত ধুনীয়াকৈ সজাইছে, সুন্দৰ, ইয়াত ধুনীয়া লাগিছে। আহিন মাহে পূৰ্ণ ভৈলা দশ তয়নন্তৰে সেইদিনা শংকৰদে বৰ জন্ম ভৈলা আর সুকুনা দশমী তিথি। এয়া ভাগৱত ভ্ৰমণৰ কিছু দৃশ্য, বৰ সুন্দৰ। এয়া ৰথখন আহি আছে, এখন বহুত আটক ধুনীয়াকৈ সজাই তোলা হৈছে। এয়া গজৰাজ গোৱন্ধ পুথি, সঁচাকৈ বৰ মনোৰম দৃশ্য, মন ভাল লগা এটা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তাহান্ত বিলাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু। ও সূৰ্য চন্দ্ৰ আহি এয়া বাণিজ্য মেলা, পূজি প্ৰভু চৰণে ধুনীয়া ধুনীয়া বস্তু ইয়াত পোৱা যায়। তোমাক পুজিবে বস্তু নাপালো বিচাৰি। শ্রীমন্ত শঙ্করর গুণ সরগত দিকে
আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰি দিব। ধন্যবাদ।